रायजो सभायाव BPF दलनि थांनो मोननायनि जेबो सोंथि गैया। BPF পোৱাৰ কোনো প্ৰশ্নই নাই, এইটো এটা এনে ওপৰত চলি আছে বাহিৰে বাহিৰে BPF। BJP दलनि हाइकमान्डआ होयोब्ला UPP दलनिफ्राय सासे रायजो सभानि थाखाय सायख'गोन। এটা আলোচনা চলি আছে যে 5 বছৰত যেহেতু UPPLক এটা সিট দিবই লাগিব ৰাজ্য সভাত। সেইটোতো জানা কথা, এই বছৰ নিদিলেও অহা বছৰ দিবই লাগিব। आरो सोर थांनो मोनगोन सोरखौ सायख'गोन बियो गेदेर बाथ्रा नङा, नाथाय मोजां सुबुंखौ हरब्लानो जाबाय। সহজ বিষয়, যিকোনো এজনক দিলে হল ভাল মানুহক বাস। UPPL BJPजों सरकार सोलिबाय थानाय समाव आसाम सोरखारनि सानै रायजो सभानि सोद्रोमानि मासि लांदां जानायखौ सुफुंनो गोदान दिल्लीयाव सावरायनाय जागासिनो दं। তেতিয়া এই বছৰ কিয় দিব নোৱাৰে, সেইটো এটা আলোচনা চলি আছে দিল্লী পৰ্যায়ত। তো দিল্লী হাইকমাণ্ড BJP হাইকমাণ্ডে যদি এইটো এগ্ৰী কৰে তো UPPLৰ এটা হৈ যাব, BPFৰ হোৱাৰ কোনো প্ৰশ্ন নাই। आरो BPF दोलोआ BJP राजखान्थि दोलोजों आखाइ हमदोंब्लाबो रायजो सभानि मासियाव BPF दोलोनि सोद्रोमा थांनो मोनगोननि सोंथि गैया होननानै बुंदों मन्त्रि उर्खावगोरा ब्रह्म बिथाङा। নিৰ্বাচন সমাগত আৰু দুটা আসন খালী হ'ব, এটা আসন BJP দিব আৰু এটা আসন কাৰ পৰিব, BPF ল'ব নে UPPL ল'ব, এইটো লৈ পেলাই নাই, এইটোতো BPF পোৱাৰ কোনো প্ৰশ্নই নাই, এইটো এটা এনে ওপৰত চলি আছে বাহিৰে বাহিৰে। BPF ৰাজ্যসভা আসন নাপায়, আৰু মই জনাত BPF ৰাজ্যসভা কিয় কোনো আসন দাবীও কৰা নাই, আৰু BPFৰ তৰফৰ পৰা তেনেকুৱা দাবীও নাই। এটা আলোচনা চলি আছে যে 5 বছৰত যেহেতু UPPLক এটা সিট দিবই লাগিব ৰাজ্যসভাত। সেইটোতো জানা কথা, এই বছৰ নিদিলেও অহা বছৰ দিবই লাগিব। তেতিয়া এই বছৰত কিয় দিব নোৱাৰে, সেইটো এটা আলোচনা চলি আছে দিল্লী পৰ্যায়ত। তো দিল্লী হাইকমাণ্ড BJP হাইকমাণ্ডে যদি এইটো এগ্ৰী কৰে তো UPPLৰ এটা হৈ যাব, BPFৰ হোৱাৰ কোনো প্ৰশ্ন নাই। UPPL কোন হ'ব পাৰে ৰাজ্যসভাৰ পৰা? এই সম্পৰ্কে আমি আলোচনা কৰা নাই, এইটো একেবাৰে খুব সহজ বিষয়, যিকোনো এজনক দিলে হ'ল ভাল মানুহক বাস। আৰু কালি কোকৰাঝাৰৰ মাজমজিয়াত নেশ্যনেল বড়ো ষ্টুডেণ্ট ইউনিয়ন গঠনক লৈ এক